হেল্ল' বন্ধু বান্ধৱীসকল কেনে আছে আপোনালোক আশা কৰোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে যোৱা বছৰ মোৰ এটা ভিডিঅ' বহুত বেছি ভিউজ পাইছিলে একচুৱেলি বহুত বেছি নহয় মোৰ ভিডিঅ'জবোৰৰ ভিতৰত হাইয়েষ্ট ভিউজ পাইছিলে আৰু সেই ভিডিঅ'টো আছিল এটা পৰ্কৰ ৰেচিপি আৰু তেতিয়াই মই আন এটা পৰ্কৰ ৰেচিপিও বনাইছিলোঁ ঘৰতে সেইটো সময়তেই ভাবিছিলোঁ যে আপলোড কৰিম কিন্তু কিছুমান ব্যস্ততাৰ কাৰণে মই সেই ৰেচিপিটোত ভিডিঅ' কেইটা তেতিয়া আপলোড কৰিবলৈ নোৱাৰিলোঁ তো এতিয়া ভাবি আছোঁ যিহেতু ভিডিঅ' কেইটা বনোৱাই থোৱা আছিলে আৰু সন্মুখত ভোগালী বিহু উৰুকা সেইবাবে এই ভিডিঅ'টো উৰুকা উপলক্ষে আপোনালোকৰ মাজলৈ উলিয়াই দিওঁ যদি আপোনালোকৰ ভাল লাগে আপোনালোকে চেষ্টা কৰি চাব পাৰিব এয়া মই পৰ্ক বইল কৰি লৈছোঁ আৰু পৰ্কখিনি ভালদৰে বইল কৰাৰ পিছত মাংসখিনি পানীৰ পৰা উঠাই থৈছোঁ পৰ্ক বইল কৰা পানীখিনি পেলাই দি এতিয়া সেই পাত্ৰটোতে নতুনকৈ পানী দি তাত দুটা বিলাহী আৰু কেইটামান শুকান জলকীয়া দি ভালদৰে উতলাই ল'ম ভালদৰে সিজি যোৱাৰ পিছত বিলাহী দুটা আৰু শুকান জলকীয়াখিনি ছাইড কৰি থৈ পানীখিনি পেলাই দিম আৰু কেৰাহীটো ইয়াতে বহাই দিম এতিয়া লৈ লৈছোঁ লাই শাক এমুঠি আৰু অকণমান কাটি লোৱা পিঁয়াজ এতিয়া কেৰাহীখনত অকণমান মিঠাতেল দিম বহুত বেছিও নিদিওঁ অলপমান দিম যাতে পিঁয়াজখিনি ফ্ৰাই কৰিব পাৰোঁ পিঁয়াজখিনি ৰঙচুৱাকৈ ফ্ৰাই হ'লে ইয়াতে বইল কৰি ৰখা গাহৰি মাংসখিনি দি দিম মাঘৰ বিহু আহি আছে পিছে আপোনালোকে মাঘৰ বিহু যুঁজা কেনেকৈ কৰিছেনো জনাবচোন মোক কমেণ্টত আৰু উৰুকাতনো কি খাম বুলি ভাবিছে সেইটো জনাব মাংসখিনিত এতিয়া অকণমান হালধি দি ধুনীয়াকৈ ফ্ৰাই কৰিম অলপমান ফ্ৰাই কৰিয়ে মাংসখিনি ঢাকনি এখন লগাই অলপ সময় ৰাখি দিম কাৰণ যিহেতু মই তেল বেছি দিয়া নাই এনেকৈ ৰাখি দিলে মাংসৰ পৰা নিজে নিজে তেল ওলাবলৈ আৰম্ভ কৰিব আৰু এইখিনি সময়ত মই অকণমান আদা নহৰু পিচি ল'ম পিচি মানে আচলতে মই থেতেলাই ল'ম কাৰণ আদা নহৰু মই গাহৰি মাংসত একেবাৰে মিহিকৈ পেষ্ট বনাই দিয়াতকৈ এনেকৈ খুন্দি দি তাৰ টেষ্টটো বেছি ভাল পাওঁ এতিয়া মাংসখিনি উলিয়াই দেখিছোঁ অলপ অলপ তেল ওলাবলৈ আৰম্ভ কৰিছে এতিয়া ইয়াতে মই আদা নহৰু বটি থোৱাখিনি মই দি দিম মাংসখিনি ফ্ৰাই কৰি থকাৰ মাজতে ইয়াত এতিয়া জোখমতে নিমখ দি দিম মাংসখিনি ফ্ৰাই কৰি হৈ গ'ল এতিয়া ঢাকনি এখন দি কম জুইত ৰাখি দিম আৰু এটা ফালে কুকাৰটো বহাই ল'ম কাৰণ মই বাকী প্ৰচেছখিনি কুকাৰত কৰিম এতিয়া মই কুকাৰটোত 1.5 গিলাচ 2 গিলাচমানৰ জোখেৰে পানী দিছোঁ আৰু ইয়াত দিম লাই শাক মুঠি হাতেৰে এনেকৈ 2-3 ভাগ কৰি ছিঙি দিছোঁ আৰু বইল কৰি থোৱা বিলাহীটো যে আছিলে সেই বইল কৰি থোৱা বিলাহীটো মই এই পানীখিনিতেই চাকু এখনেৰে কাটি কাটি দিম আৰু জলকীয়া কেইটা যে আছিলে বইল কৰি থোৱা শুকান জলকীয়া সেইকেইটা মই খুন্দনাটোতেই খুন্দি দিম খুন্দি লোৱা শুকান জলকীয়াখিনি দিয়াৰ পিছত ভালদৰে মিক্স কৰি অকণমান বইল হ'বলৈ দিম আৰু অলপ বইল হোৱাৰ পিছতে ইয়াত এতিয়া মই দিছোঁ বাঁহৰ গাজ পানীত তিয়াই থোৱা বাঁহৰ গাজ আপোনালোকৰ ওচৰত যদি পানীত তিয়াই থোৱাটো নাথাকে তেন্তে তেলত থোৱাও কিছুমান বজাৰত কিনিব পায় তেল আৰু জলকীয়া দি মিক্স কৰি থোৱা সেইটোও দিব পাৰে কিন্তু এনেকৈ পানীত থোৱা বাঁহৰ গাজৰ গোন্ধটোৱে বৰ বেলেগ হয় বহুত ষ্ট্ৰং ফ্লেভাৰ আহে এতিয়া এই যে মাংসখিনি কম জুইত ভাজি থৈ দিছিলোঁ সেই মাংসখিনি মই এই বইল পানীখিনিৰ ওপৰত দিম আৰু ঢাকনি লগাই 3টাৰ পৰা 4টামান হুইচেল মাৰিবলৈ ৰাখি দিম হৈ গ'ল মোৰ মাংস ৰেডি চাওকচোন কি ধুনীয়া লাগিছে মাংসৰ ৰংটো বিলাহী দিছিলোঁ ন সেইটোৰ কাৰণে একদম ৰঙা ৰঙা ৰং এটা আহিছে আৰু বাঁহৰ গাজ আৰু লাই শাকৰ মিক্স হৈ যিটো গোন্ধ ওলাইছে নহয় উফ কি যে কম ইয়াৰ ওপৰত মই অকণমান ধনিয়া কাটি দিছোঁ যিহেতু ঠাণ্ডাৰ দিন এতিয়া ধনিয়া অকণমান কাটি দিলে খাবলৈও বৰ ধুনীয়া লাগে গোন্ধটো বৰ ধুনীয়া লাগে এনেকৈ যদি গাহৰি মাংস অকণমান তৰকাৰী আৰু অকণমান গৰম ভাত কি ধুনীয়া লাগিব চাওকচোন খাই চেষ্টা কৰি চাব বনাই চাব আচলতে চেষ্টা নহয় আপোনালোকে বনাই চাব আৰু মোক জনাব যে কেনেকুৱা পালে খাই
আপোনালোকৰ কমেণ্টৰ কাৰণে মই অপেক্ষা কৰি থাকোঁ, এইকাৰণে কমেণ্ট কৰিবলৈ প্লিজ পাহৰি নাযাব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।